আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো টেটৰ বাবে বিশেষ জৰুৰী এটি বিষয় HCF and LCM মানে গসাউ আৰু লসাগু। এতিয়া আমি HCF আৰু LCM ৰ কিছুমান অংক আমি কৰিম যাৰ জৰিয়তে আমি HCF আৰু LCM ৰ কনসেপ্টটো ক্লিয়াৰ কৰিব পাৰিম। প্ৰথম প্ৰশ্ন আমি এটা লওঁ, হাউ মেনি নাম্বাৰছ বিটুইন 400 and 500 are exactly divisible by 12, 15 and 20. অর্থাৎ 12, 15 আৰু 20 ৰে হৰণ কৰিব পৰা কিমানটা সংখ্যা আছে 400 আৰু 500 ৰ মাজত। এটা প্ৰথম কথা হ'ল আমি এই ক্ষেত্ৰত কি কৰিব লাগিব, যদি যেহেতু ডিভিজিবল লেখা আছে গতিকে প্ৰথমতে আমি 12, 15, 20 ইয়াৰ আমি LCM উলিয়াই ল'ব লাগিব। প্ৰথমতে আমি ইয়াক ডিভাইড কৰিলোঁ। LCM উলিওৱাৰ নিয়মটো কি আছিল যে আমি প্ৰাইম নাম্বাৰবিলাকৰে ডিভাইড কৰিব লাগিব, অৰ্থাৎ মৌলিক সংখ্যাৰে ডিভাইড কৰিব লাগিব। গতিকে প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 হ'লে 2 6 are 12, অৰ্থাৎ 2 6 গুণ 12, 15ত নাযায় গতিকে এনেকৈ থাকিব আৰু 20 10। আকৌ 2 ৰে ডিভাইড কৰিব পাৰিম, 2 3 গুণ 6, 15টো এনেকৈ থাকিব, 2 5 গুণ 15। এতিয়া 5 ৰে যাব, প্ৰথমতে 3 ৰে কৰিছে, 3 ৰে যেটো যাব 3 1 গুণ 3, 5 3 গুণ 15, 5টো এনেকৈ থাকিব। এতিয়া ইয়াতে আকৌ আমি 5 ৰে হৰণ কৰিব পাৰো, 5 গুণ 5, 5 গুণ 5, অৰ্থাৎ এখানে আমি যদি পূৰণ কৰো 2 2 গুণ 4, 2 2 গুণ 4, 7 3 গুণ 12, 12 5 গুণ 60, অর্থাৎ LCM পালো আমি LCM 60 পালো। এতিয়া 60 হলে যদি 12, 15 আৰু 20 আমি ডিভাইড কৰো 60 পাম ইয়াৰ LCM, অর্থাৎ লসাগু পাম। গতিকে এই 60 ৰ যিমান মাল্টিপল বিলাক আছে, 60 ৰ যিবিলাক গুণফল আছে, যেনে আমি প্ৰথমতে 60 61 গুণ 60, 62 গুণ 120, 63 গুণ 180, 64 গুণ 240, 64 গুণ 300, 360, 420, তাৰ পিছত 480। এটা কথা হ'ল তাৰ পিছত 540। এতিয়া চাও 400 ৰ পৰা 500 ৰ ভিতৰত কিমানটা সংখ্যা আছে। 400 360 গতে 400তকৈ সৰু, গতিকে এইটো নহব। 420 এইটো এটা হ'ব আৰু 480। গতিকে 60 ৰ মাল্টিপল আমি 400 ৰ পৰা 500 ৰ ভিতৰত দুটা পালো। গতিকে আমি এতিয়া এয়া 12 15 আৰু 20 ৰে ডিভাইড কৰিব পৰা এক্সাক্ট সংখ্যা আমি কিমান পাম, এক্স্যাক্টলি দুটা সংখ্যা পাম। গতিকে আনসাৰ কি হ'ব 2 answer is correct। এতিয়া আমি নেক্সট অংকটো লৈ যাও, the number between 200 and 300 weeks when divided by 6 8 and 9 leave the remainder 8 in each case are। আকৌ আছে যে 200 আৰু 300 ৰ মাজত 6 8 আৰু 9 ৰে হৰণ কৰিব পৰা কি সংখ্যা পাম, যাৰ লগত 8 বেছি থাকিব, অৰ্থাৎ 8 তাত বেছি থাকিব, আৰু সেই 8 বেছি থকা সংখ্যাটো যদি তাৰ পৰা 8 বিয়োগ কৰি দিও তেতিয়া হলে 6 8 9 ৰে ডিভাইড কৰিব পৰা যাব। গতিকে 200 আৰু 300 ৰ মাজত কিমানটা সংখ্যা আছে সেইটো উলিয়াব লাগে। ঠিক তেনেকৈ আমি এতিয়া কি কৰিম, আগৰ নিচিনাকৈ 6 8 আৰু 9 ৰ আমি কি কৰিম LCM উলিয়াই লম। LCM উলিয়াব লাগিব। LCM কিমান হয়
যেহেতু এইটো 3 ৰে হৰণ যাব 3 ৰে 3 2 গুণ 6 আৰু তো এনেকৈ থাকিল 3 3 গুণ 9 এটা আকৌ 2 ৰে যাব 2 1 গুণ 2 4 2 গুণ 3 গতিকে আমি এই কেইটা সংখ্যা পূৰণ কৰিলে কি পাম 2 3 4 3 এতিয়া আমি কি পালো এইখিনি আমি পূৰণ কৰিলো তাতে হন 12 পালো 12 6 গুণ 3 2 গুণ 6 12 6 গুণ 72 অৰ্থাৎ ইয়াৰ এলসিএম পালো 72 ঠিক 72 বলে ইয়াৰ মাল্টিপল বিলাক উলিয়াব লাগিব প্ৰথম 72 তাত 2 গুণ হলে কি হ'ব ইয়াকে 2 ৰে পূৰণ 4 আকৌ 2 ৰে 3 ৰে পূৰণ 3 2 গুণ 6 7 3 গুণ 21 4 ৰে 7 2 গুণ 8 7 4 গুণ 28 তাৰ পিছত 5 5 2 গুণ 10 7 5 গুণ 35 37 এতিয়া কথা হ'ল যে 200 আৰু 300 200 আৰু 300 ৰ মাজত হ'ব কি 216 আৰু 288 এতিয়া ইয়াতে আমি দুটা সংখ্যা পালো 216 আৰু 288 এটা কথা কৈছে যে 8 বেছি হ'ব মানে 8 বেছি হ'ব মানে এটো হৰণ হৈ যাব 8 বেছি হ'বলৈ ইয়াৰ লগত আকৌ 8 যোগ দিব লাগিব যোগ দিলে কি হ'ল 28 14 হ'ল ইয়াতে আহিল 2 224 আৰু ইয়াতে 8 ইয়াতে 16 296 224 296 কোনটো আছে বি নম্বৰ 224 296 এইটো হ'ব ৰাইট এনসাৰ গতিকে এনেকৈ আমি এলসিএমৰ জৰিয়তে আমি অংক কৰিব পাৰিম এইটো হতে টেটৰ কাৰণে অতি গুৰুত্বপূৰ্ণ টেটত এনেকৈ অংক আহিব এতিয়া আমি আন অংকটোলৈ গৈছো অংকটো আছে the HCF and LCM of the two number are 21 and 4649 respectively. If one of the number lies between 230, the two numbers are. এতিয়া 230 ৰ মাজত এটা সংখ্যা থাকে তাহলে বাকি সংখ্যাটা আমাৰ কি হ'ব প্ৰথমতে ইয়াতে দিছে যে HCF আৰু LCM HCF কিমান দুটা সংখ্যাৰে HCF 21 মানে HCF দুটা সংখ্যাৰে 21 HCF মানে হৈছে গসাউ উৎপাদক 21 মানে যদি আমি এটা ধৰো x 21x কিয়নো গসাউ যদি এটিৰো আন্তৰো গসাউ দুটা মিলি 21 অৰ্থাৎ দুটাৰ উৎপাদক 21 that means আমি এটা ধৰিবা পাৰো 21 গসাগু যেতিয়া দিয়া থাকে সেই সংখ্যা দুটাক আমি কি কৰি এটা ধৰা x ধৰিলো আনটো y ধৰিলো তেতিয়া হলে 21x যাব আনটো 21y মানে কথাটো হ'ল যে HCF এ গসা উ বুজায় অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক এই যেটো সংখ্যা আছে x আৰু y এই সংখ্যা দুটাৰ উৎপাদক গৰিষ্ঠ উৎপাদক এই 21 গতিকে 21 এইটোৰো কিন্তু 21 এ গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে আমি দুটা সংখ্যা গৰিষ্ঠ সাধাৰণ উৎপাদক যদি 21 হয় that means আমি কি লিখিব পাৰো সেই উৎপাদকটোৰে সংখ্যাটো যদি মানে পূৰণ কৰি দিও x পূৰণ কৰি দিও তেতিয়ালে যেটো সংখ্যা আছিল সেই সংখ্যাটো পাই যাম অৰ্থাৎ 21x আৰু 21y এতিয়া কৈছে যে সংখ্যা দুটা আমি নিয়ম জানো যে যদি দুটা সংখ্যা যোগফল ঠিয়া থাকে দুটা সংখ্যাৰ যোগফল সদায় এটো এটা সংখ্যা
one number আৰু another number to এইটো এই দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহলে কাৰ সমান হয় দুটা সংখ্যাৰ পূৰণফল সংখ্যা দুটাৰ HCF অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক 21 আছে আৰু সংখ্যাটোৰ লঘিষ্ঠ সাধাৰণ গুণিতকৰ মাজত পূৰণ কৰিলে সমান পাম তাৰ মানে এই দুটাৰ ফলাফল যিমান এই দুটাৰ ফলাফল সমান হ'ব এতিয়া আমি অকল 21 এটো পূৰণ কৰিব লাগিব 21 আৰু x আৰু কি থাকিলে ইয়াতে আমাৰ y থাকিলে 21 হেফালে কি হৈ গল আমি 21 হেফালে নিলো 21 4 6 4 1 এতিয়া 21 cancel এটো 21 আৰু এটো ডিভাইড কৰিলে 2 21 2 জাৰ 42 আৰু এফালে 44 হল 21 2 জাৰ অৰ্থাৎ কি হল xy is equal to 2 2 1 এতিয়া আমি 2 2 1 পাবৰ কাৰণে আমি চাও এক 2 ৰে না যায় 3 ৰে না যায় 13 17 পূৰণ কৰিলে কিমান হৈছে 3 গুণ 21 এগল 2 17 গুণ 51 17 গুণ 17 তাৰপিছত 12 অৰ্থাৎ 220 অৰ্থাৎ এটো কি হ'ব 13 17 গুণ কি পালো 221 অৰ্থাৎ xy is equal to কি হল 13 পূৰণ 17 হয় x is equal to 13 then y is equal to 17 এটা সংখ্যা দুটা উলিয়াব দিছে xy যদি 13 পালো এটা যদি 13 পালো এটা 17 পালো এতিয়া আমি কি কৈছিল 21x means 21 into 13 আৰু 21 y is equal to 21 into 17 21 13 13 গুণ 13 13 গুণ 26 263 next এটা পালো আমি 263 273 273 and আমি 21 17 17 গুণ 17 17 গুণ 36 7 and কি পালো 356 গতিকে 273 পালো এটা আৰু 357 গুণটো আছে 273 57 গতিকে এইটো যেটো অপচন এইটো অপচন শুদ্ধ হ'ব এইটো আছিল আমাৰ এলসিএম আৰু এইচসিএফ ৰ কিছুমান সৰু সুৰা অংক এনেকৈ আমি এনেকা ধৰণৰ অংক যদি চাই যাও এইচসিএফ আৰু এলসিএম ৰ তেতিয়াহলে আমি টেটত এনে ধৰণৰ এটা অংক অহাৰ অতি সম্ভাৱনা আছে হে এইকেইটা অংক টেটৰ কাৰণে হেল্পফুল হ'ব বুলি মই ভাবো গতিকে আজিৰ যি পাঠ্যক্ৰম ইয়াতে সামৰণি মাৰিছো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি বেলেগ এটা বিষয় লৈ আহিম তেতিয়ালৈকে আপোনালোকে মোৰ এই যি ভিডিও যেটো পাঠদানৰ কেনেকুৱা হৈছে আপোনালোকে মন কৰিব আৰু আপোনালোকে অংকবিলাক কৰিব যিমানেই প্ৰেক্টিস কৰিব প্ৰেক্টিস কৰিলে আপোনাৰ কম সময়ৰ ভিতৰতে অংকবিলাক কৰিব পাৰিব গতিকে আজিলৈকে ইয়াতে মই সামৰণি মাৰিছো পৰৱৰ্তী পৰ্যায়ত আমি আৰু এটা নতুন ভিডিও লৈ আহিম নমস্কাৰ